কেনেকে আৰু এই যিটো এতিয়া ইলিগেল কাউন্সিল এতে আছে এইটো কেনেকে ভাঙিব পাৰিম সেইটোহে আমি কৰিব লাগিব ইলিগেল তেওঁলোকে পঞ্চায়ত মতে বনাইছে সেইকাৰণে তেওঁলোকৰ একো শক্তি নাই আমি কৈছো যে আমি পঞ্চায়ত মতে হ'ব নালাগে পঞ্চায়ত মতে যদি বনাই তেতিয়াহ'লে জিলা পৰিষদহে হ'ব এতিয়া আচলতে গভৰ্ণমেণ্টটো তেওঁলোকক জিলা পৰিষদ কৰিবলৈ বিচাৰিছে কাৰণ তাত MOS 2021 লিখিছে 2.9 যে যিমান এডমিনিষ্ট্ৰেশ্যন শিডিউল এইটো DCA চাব বুলি কৈছে সেইদিনা CM কৈছিলে এই তুলিৰামৰ ভাৱে কৈছে যে পটাটো এতিয়া নগাঁৱৰ পৰা আনিব লাগে এইটো মিছা কৈছে বুলি কৈছে বুজা নাই কাৰণ DC যদি মাটি পটা দিয়ে এপিলেট অথৰিটিটো কমিশনাৰ ডিভিজনেল কমিশনাৰ হ'ব আইনমতে ALR লিখিছে এইটো আৰু ডিভিজনেল কমিশনাৰটো তাৰ অফিচটো নগাঁৱতহে আছে সেইকাৰণে নগাঁৱত যাব লাগিব বুলি আমি কৈছিলো আৰু এইটো সঁচা কথা যদি এতিয়া ডিচিকে চাবলৈ দিয়ে তেতিয়াহ'লে ডিচিটো ALR পৰা চাই পেলাই তাৰ কাম হৈছে চিফ মিনিষ্টাৰৰ লগত তেওঁ কথা পাতিব আৰু লেণ্ড ৰেভিনিউ মিনিষ্টাৰৰ লগতহে তেওঁ কথা পাতিব আৰু কেছটো ডিভিজনেল কমিশনাৰলৈ পঠাই দিব তেওঁলোকে গম পোৱা নাই দিনটো আনাই আহি আছে আমি এই PHLCটো এইটো আহিবলৈ নিদিওঁ আমাৰ লেণ্ড ৰেভিনিউটো ইয়াত সদায় থাকিব লাগে কাউন্সিলতে থাকিব লাগে আৰু কাৰণ 6 শিডিউল চব কিয় 6 শিডিউল বনাইছে এইটো আমাৰ মাটিটো ৰাখিব লাগে এইটোহে কথা মাটি ৰক্ষণাবেক্ষণা কাৰণে সেইটো 6 শিডিউলটো বনাইছে সেইকাৰণে 6 শিডিউল আমি ষ্ট্ৰেংথেন কৰিম বুলি কৈছো ষ্ট্ৰেংথেন যদি কৰে তেতিয়াহ'লে মাটি পাতাটো ইয়াত কাউন্সিলতে দি থাকিব লাগিব DC কৰিবলৈ আমি নিদিওঁ DC কৰিবলৈ যদি দিয়ে তেতিয়াহ'লে আমাৰ পাৱাৰ 6 শিডিউলৰ পাৱাৰ গুচি যাব তেওঁলোকে গম পোৱা নাই এই কথাটো আৰু কৈছে আমাৰ কাৰ্বিসকলক যিসকলে পাতা পোৱা নাই তেওঁলোকক এনক্ৰোচাৰ্ছ বুলি কয় কিন্তু তেনেকে নহয় কাৰ্বিসকলে হাজাৰ বছৰ পৰা ইয়াত কাৰ্বি আংলঙত আছিল ট্ৰাইবেল বেলেগ ট্ৰাইবেল বিলাকো ইয়াতে আছিল কুকি ৰেংমান মিজো মাৰ্ক গাৰো খাচী শ্যাম তিৱা চব ইয়াতে আছিলে হাজাৰ বছৰৰ পৰা সেইকাৰণে যেতিয়া ব্ৰিটিছসকলে আহিছিল 1870 চনতে আমাৰ কাৰণে শিডিউল কৰিছিল কাৰ্বিসকলক 1870 চনত আৰু 1880 চনত তেওঁলোকে মিকিৰ হিলছ ট্ৰেক বুলি কৈছিল আমাৰ মিকিৰ মানুহ ট্ৰাইবেল মানুহ ইয়াত আছিল কাৰণেহে বহুত আছিল কাৰণেহে এইটো মিকিৰ হিলছ ট্ৰেকটো বনাইছে সেইকাৰণে এতিয়া কাৰ্বিসকলে ট্ৰাইবেল সকলে তেওঁলোকক পাতা নাই বুলি ক'ব নোৱাৰে আমি তেওঁলোকৰ অলৰেডি আমাৰ ট্ৰাইবেল সকলৰ আইন মতে কাৰ্বি সকলৰ আইন মতে কুকি সকলৰ তুলচুং ৱাইচা মতে কাৰ্বি সকলৰ 7 কেপ মতে আৰু মিজো হয় ডিমাচা সকলৰ ৰাজি নেইচখ মতে আৰু আখিং নকমা মতে আৰু দৰবাৰ স্নো মতে আৰু ইণ্ডিয়ান তিৰুপতি সংসাধুৱেন মতে ৰেংমা সকলৰ সেইমতে আমি পাতা পোৱা হৈছে মাত্ৰ আমাৰ কাউন্সিলটো মাত্ৰ কাগজহে লিখিব লাগে তোমাৰ আগৰ নিজৰ আইন মতে যিটো মাটি পাইছে সেইটো দেখুৱাই দিয়ক এইটো আপোনাৰ পাতা এইটো বুলিহে মাত্ৰ ক'ব লাগে নাজানে সেইকাৰণে আমি APHLC কৰিবলৈ একেবাৰে
একেবাৰে ইচ্ছা হৈছে একদম খজুৱাইছে ইয়াতে আৰু ক'বলৈতো বহুত আছে তথাপি আজি এতিয়ালৈকে সময়টো বহুত কিমান হৈ গ'ল এইটো 2টা বাজিব সেইকাৰণে মই আপোনালোকক ইমানেই কৈ মোৰ কথাখিনি সামৰিলোঁ ধন্যবাদ